प्रथम कथा हल प्रथमते आपनालोक सकलोके स्वागतम जनाइछु जेहेतु बीटीसी निर्वाचन समागत बीटीसीर विभिन्न बीटीसी अंचल बीपीएफ दलर प्रचार एकेबारे तुंगत সেই हिसाबे 5 নং চেৰপাং সমষ্টিটো बीपीएफ दलर प्रचार खूबेই तुंगत আৰু আজিৰ দিনত 5 নং চেৰপাং সমষ্টিবাসী ৰাইজে আমাৰ বিজেপি দল আৰু ইউপিবিএল দলক নৎসাত কৰিছে 5 নং চেৰপাং বাকি ৰাইজে মনে প্ৰাণে बीपीएफ দলক ভোট দিয়াৰ কাৰণে তেওঁলোকে হাজু হৈছে মাত্ৰ তেওঁলোকে সময় লৈ অপেক্ষা কৰি আছে গতিকে নিশ্চয়কৈ অহা দিনত बीटीसी 5 নং চেৰপাং বাকি ৰাইজে बीपीएफ দলৰ পক্ষে নাঙলৰ চিনত ভোট দি बीपीएफ দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰাব বহুখিনি অনুৰোধ আছে কতটা বছৰত আপোনালোকৰ চৰকাৰ কিছু কৰিব एकदम हसा कथा माने कथा हल कि जे 17टा बছৰ जेहेतु हाग्रामा महिलारी देवे बा बीपीएफ दले सरकार चलाइছিল जार कारणे जुआ 5टा बছৰ माने जुआ टार्म्स 2020 सनत राइजे भाबिले जे हाग्रामा महिलारी देवतके ভাল কাম কৰা মানুহ আহিব আৰু তেওঁলোকে ইপিপিএল আৰু বিজেপি দলক আকোৱালি লৈছিল কিন্তু 5টা বছৰত তেওঁলোকে এনেকৈ কাম কৰিলে যে 17টা বছৰ মানে 17 বছৰক তেওঁলোকে शेयर পেলাই দিলে মানে ইমান বেয়া কাম কৰিলে যে তেওঁলোকে 17 বছৰে কৰা কামক शेयर পেলাই দিলে এতিয়া আকৌ বিটিসি বাকি ৰাইজে কব ধৰিছে যে নাই 5 বছৰত তেওঁলোকে যোনটো টেঙা আমাক খুৱালে সেই টেঙা আমাকো আমি বজাৰত বিক্ৰী হ'ব নিদিও ইয়াতকে হাগ্ৰামা মহিলাৰী দেৱে ভাল কাম কৰিছিল গতিকে আমি আকৌ হাগ্ৰামা মহিলাৰী দলৰ লগত থাকিম बीपीएफ দলৰ লগত থাকিম পাৰ্টিটো ক্ষেত্ৰত কি ক'ব নাই চাওক আমাৰ 5 নং চেৰপাং সমষ্টিত আমাৰ মই নিজে এজন মানে প্ৰাৰ্থীৰ কাৰণে প্ৰতিবেদ দৰখাস্ত কৰিছো আমাৰ নৱকৰ্মী ডাঙৰীয়া বিজয়া মিঞ্জ ডাঙৰীয়া মই এজন बीपीएफ দলৰ জ্যেষ্ঠ কৰ্মী বেয়া দিনতো बीपीएफ দলৰ লগত আছিলো বেয়া দিনতো 5 নং চেৰপাং সমষ্টিত बीपीएफ দলৰ ভেটি মজবুত কৰি ৰাখিছো গতিকে মই বিচাৰো যে 5 নং চেৰপাং বাকি ৰাইজে শ্যামচুন্দিক বিচাৰিছে মুখ বিচাৰিছে আমাৰ দলীয় যিসকল ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে জিলা সমিতি হোক আমাৰ কেন্দ্ৰীয় সমিতি হোক তেওঁলোকে নিশ্চয়কৈ এইবোৰ কথা বিবেচনা কৰিব যে কাক দিলে আমাৰ 5 নং চেৰপাং সমষ্টিটো উদ্ধাৰ কৰিব পৰা যাব কাক দিলে আমি অহা দিনত বিটিসি চৰকাৰ গঠন কৰিব পাৰিম এইখিনি কথা নিশ্চয় কেন্দ্ৰীয় বিষয়ববীয়াই ইতিমধ্যে আলোচনা কৰিছে মাত্ৰ সময় লৈ অপেক্ষা কৰি আছো যে কোন দিনাখন তেওঁলোকে টিকেট ঘোষণা কৰে এতিয়া বৰ্তমান 5 নং চেৰপাং বিজেপি দখলত আছে তাৰ উপৰি ইউপিপিএলৰ নিজৰ দখলত আনিব চেষ্টা কৰি আছে আৰু বিপিএফও আপোনালোকৰ দখলত আনিছে কোনটো পাৰ্টি সক্ৰিয় जुआ 17টা বছৰত আমাক বেয়া পাইছিল 17টা বছৰত আমাক বেয়া পাইছিল 30% আৰু এই 5টা বছৰত বিজেপি আৰু ইপিপিএলক বেয়া পালে 90% গতিকে তেওঁলোকে দেখিছে যে এই 90% বেয়াটোক বাদ দিব লাগে 30% বেয়াটোক আকোৱালি ল'ব লাগে যাৰ কাৰণে তেওঁলোকৰ দখলত থকা এই সিটটি আকৌ এবাৰ বিটিসি মানে 5 নং চেৰপাং বাকি ৰাইজে হাগ্ৰামা মহিলাৰী बीपीएफ দলক বিচাৰিছে আৰু এই যে 90% বেয়াটো তেওঁলোকে ইয়াৰ পৰা নৎসাত কৰাৰ কাৰণে মনে প্ৰাণে হাজু হৈছে মাত্ৰ সময় লৈ অপেক্ষা কৰি আছে কিমানটা আসন পাব বুলি ভাবে আছে बीपीएफ দলে 27-28টা এখন বিটিসি পাব আপোনালোকে চাব আজি মোৰ কথা আপোনালোকে বিশ্বাস কৰিব নালাগে আপোনালোকৰো নিশ্চয় খবৰ আছে গতিকে মইতো ভাবিছো যে बीपीएफ দলে 27টা বা 28টা এখন লৈ একক সংখ্যা গৰিষ্ঠতা লৈ বিটিসিত আকৌ बीपीएफ দলে চৰকাৰ গঠন কৰিব ওদালগুৰি জিলাত কিমানটা আসন আহিব আমাৰ ওদালগুৰি পাৰ্টি ডিস্ট্ৰিক্টত আমাৰ 5টা আছে 5 নং চেৰপাং ৰৌতা ধনচিৰি ভৈৰৱকুণ্ড আৰু হৰিসিঙা এই 5টা সিটতো बीपीएफ দলৰ জয় নিশ্চিত 5টা সিটত আমাৰ এটাত আছে बीपीएफ বাকি ধনচিৰিত আছে আমাৰ बीपीएफ ধনচিৰিত बीपीएफ 5 নং চেৰপাঙত বিজেপি ৰৌতাত ইপিপিএল ভৈৰৱকুণ্ডত ইপিপিএল হৰিসিঙাত ইপিপিএল একেবাৰে মানে শূন্যৰ দিশে গতি কৰিছে বিজেপি 5 নং চেৰপাঙত শূন্যৰ দিশে গতি কৰিছে গতিকে ওদালগুৰি জিলাৰ পাৰ্টি জিলা হিচাপে 5টা সিটে बीपीएफ দলে জয়যুক্ত হ'ব স্যার একর মুঠে পূর্ণ মুঠে গোটেই হৈছে বুলি আপুনি দেখা পাইছে নেকি যিখিনি একর মিনত থ্ৰুয়ে
যিখিনি হ'ব লাগিছিল এইটো BTCত ফুলফিলমেণ্ট হৈছে বুলি দেখা পাইছে নেকি? নাই, একদম এটা সঁচা কথা আপোনালোকক ক'বও বেয়া লাগিছে যে প্ৰমোদ বড়ো ডাঙৰীয়া যি উৎসাহ আৰু উদ্দীপনাৰে BTR চুক্তি কৰিছিল, সেই BTR চুক্তিৰ দফা কিন্তু আজিলৈকে এটাও ৰূপায়ণ কৰিব নোৱাৰিলে। আৰু এই চুক্তিটো BTC অঞ্চলৰ বা বড়ো ৰাইজৰ কাৰণে আটাইতকৈ ঘাতক চুক্তি। মই আজি কোৱা কথা নহয়, আপোনালোকে চাব অহা দিনত BTC-বাসী ৰাইজে ক'ব যে প্ৰমোদ বড়ো ডাঙৰীয়াই 2020 চনত যোনটো BTR চুক্তি কৰিলে BTC অঞ্চলবাসী ৰাইজৰ কাৰণে, বড়ো ৰাইজৰ কাৰণে আটাইতকৈ ঘাতক চুক্তি। চাওক, বড়ো ৰাইজৰ মনে প্ৰাণে তেওঁলোকে বিচাৰে ছেপাৰেট বড়োলেণ্ড হোৱাটো, ডিভাইড আসাম মানে ছেপাৰেট বড়োলেণ্ডটো বড়ো লোকৰ মনৰ বেদনা। প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰত বহাৰ কাৰণে গাদ্দিৰ লোভত তেওঁ গৈ দিল্লীত চুক্তি কৰি আহিলে যে আমাক ছেপাৰেট বড়োলেণ্ড নালাগে। BTC-বাসী ৰাইজৰ মনত এই যে যোনটো কুঠাৰঘাত প্ৰমোদ বড়ো ডাঙৰীয়াই কৰিলে, নৱ প্ৰজন্ম বা BTC-বাসী ৰাইজে কিন্তু প্ৰমোদ বড়োক ক্ষমা নকৰে। এইবাৰ তেওঁলোকক মানে একদম পুলিয়ে পঘালিয়ে তেওঁলোকক উঠাই ব্ৰহ্মপুত্ৰত পেলাব। যেহেতু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, ইয়াত সকলোৱে ৰাজনীতি কৰিব পাৰে। আজিৰ দিনত আমাৰ অঞ্জলি দৈমাৰী বাইদেউ আমাৰ BPF দলৰ ভাইচ প্ৰেচিডেণ্ট আছিল, তেখেতে কি ভাবি অল্টাৰনেটিভ বড়োলেণ্ড পাৰ্টি জন্ম দিলে মই নাজানো। গতিকে তেওঁলোকে জন্ম দিছে, ভাল কথা, তেওঁলোকৰো অধিকাৰ আছে, ভাল কথা। কিন্তু এইবাৰ নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিলে মই নাভাবোঁ যে তেওঁলোকে চৰকাৰ গঠন কৰাকে তেওঁলোকে আসন দখল কৰিব পাৰিব। তেওঁলোকে গঠন কৰিছে, এইবাৰ তেওঁলোকে ট্ৰাই কৰক। যদি অহা দিনত তেওঁলোকে ভাল কাম কৰে তেতিয়াহ'লে নিশ্চয়কৈ অহা দিনত তেওঁলোকে হয়তো চৰকাৰ বনাবৰ কাৰণে সক্ষম হ'ব। কিন্তু বৰ্তমান দিনত অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডে চৰকাৰ গঠন কৰিব পৰাকৈ আসন তেওঁলোকে নাপাব। স্যাৰ, যিটো আপোনাৰ ৰিচেণ্টলি 1 month বেক যিটো মানে ট্ৰেণ্ডিং চলি আছিলে আপোনাৰ সমষ্টিত লামাবাৰী যিখিনি বেম্বু স্মল ইণ্ডাষ্ট্ৰিজ হ'বৰ কাৰণে যে মাটি যিখিনি দখল কৰিছিলে, তাৰপিছত প্ৰমোদ বড়োৱে কৈছে যিখিনি মানে পিপল গভৰ্ণমেণ্টে ভাল কাৰণে বিচাৰে, এই বস্তুটো CM চান্দিটো নিবিচাৰে নেকি? হাৱাতে কথা কৈ গৈছে আপোনাৰ। স্যাৰ, আপুনি কি কয়? আমি ইণ্ডাষ্ট্ৰি বিচাৰোঁ, আমি BTCৰ ডেভেলপমেণ্ট বিচাৰোঁ, তাত আমাৰ কোনো সন্দেহ নাই। কিন্তু কথা হ'ল, একফালে ধ্বংস কৰি একফালে প্ৰতিষ্ঠা কৰাটো সেইটো ডেভেলপমেণ্ট নকয়। মই যদি ডাঙৰ ঘৰ বনাব বিচাৰোঁ তেতিয়াহ'লে বেলেগৰ ঘৰ ভাঙিব নালাগে। মই ডাঙৰকৈ ঘৰ বনালেতো মোৰ ঘৰ ডাঙৰ হৈ যাব। তেওঁলোকে ইয়াত বেম্বো প্ৰজেক্ট বনাব গৈছে, আমি ৱেলকাম জনাইছোঁ। তেওঁলোকে মানুহ নথকা, মানুহৰ দখলত নথকা বহুত চৰকাৰী মাটি আছে, তেওঁলোকে তাত বেম্বো প্ৰজেক্ট বনাওক। লামাবাৰীত যোনটো মাটি তেওঁলোকে বেদখল কৰাৰ কাৰণে নটিচ জাৰি কৰিছে, সেই মাটিত আমাৰ লামাবাৰী অঞ্চলৰ আদিবাসী লোকসকলে ইতিমধ্যে তাত বসবাস কৰি আছে। তেওঁলোকৰ ঘৰ আছে, তেওঁলোকে তামোল খেতি কৰিছে, নেমু খেতি কৰিছে, ধান খেতি বছৰে বছৰে কৰে। তেওঁলোকে কি এইটো কথা দেখা পোৱা নাছিল নেকি? কিয় তেওঁলোকে আদিবাসী মানুহক টাৰ্গেট কৰি লৈছে? কিয় তেওঁলোকে সেই মাটিসমূহ বেদখল কৰিব বিচাৰিছে? আৰু বহুত চৰকাৰী মাটি আছে, খালী মাটি আছে, চন মাটি আছে, তেওঁলোকে তাত বেম্বো প্ৰজেক্ট বনাওক। যাৰ কাৰণে আমি হাৱাত কথা কোৱা নাই, আমি প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছোঁ, আচ্ছা ঠিক আছে, লামাবাৰীটো বাৰু হাৱাৰ কথা, তাত বাৰু শ্যাম সুন্দৰীয়ে হাৱাত ক'লে। এই যে পৰ্বতঝৰা সমষ্টিত, পৰ্বতঝৰাত যে হাজাৰ হাজাৰ মানুহ যে ওলাই আহি প্ৰমোদ বড়োৰ এগেইনষ্টে যে প্ৰতিবাদ কৰিলে, পেট্ৰল ঢালি নিজকে জ্বলাই দিম বুলি ক'লে, সেইটো কি শ্যাম সুন্দৰীয়ে তেওঁলোকক মানে পেট্ৰনাইজ কৰিছিল নেকি? তেওঁলোকে কি হাৱাত কৈছে নেকি? প্ৰমোদ বড়ো ডাঙৰীয়াহে হাৱাত কাম কৰি আছে, যাৰ কাৰণে তেওঁলোকে ফলভোগ কৰি আছে। লামাবাৰীৰ ঘটনাটো আমি ধিক্কাৰ দিছোঁ। তেওঁলোকে আদিবাসীৰ মাটিত তেওঁলোকে নজৰ দিয়া বন্ধ কৰক। তেওঁলোকে যিবিলাক চৰকাৰী মাটি, পতিত মাটি, য'ত কোনো জনগোষ্ঠীৰ দখল নাই, তাত তেওঁলোকে বেম্বো প্ৰজেক্ট বনাওক, তাত আমি একমত। কিন্তু আমাৰ BTCৰ অঞ্চলত বসবাস কৰা মাটি যদি তেওঁলোকে বেদখল কৰে, তাত শ্যাম সুন্দৰী বুলি নহয়, গোটেই BTC-বাসী ৰাইজে কিন্তু বহি নাথাকে। আপোনাৰ দিনত আপোনালোকে চাব, যোৱা 15টা বছৰত কোনোদিনে হাগ্ৰামা মহিলাৰী দেৱে BTCত বসবাস কৰা কোনো লোকক উচ্ছেদ কৰাৰ জাননী দিয়া নাছিল। বৰঞ্চ হাগ্ৰামা মহিলাৰী দেৱে কি কৈ আছে যে 2003 চনৰ BTC চুক্তি কৰাৰ আগত যিসকল লোক BTCত আহিছে তেওঁলোকক আমি মাটিৰ পট্টা দিম, তেওঁলোক BTC-বাসী। গতিকে প্ৰমোদ বড়োৰ কি কৰিছে, চৰকাৰত অহাৰ লগে লগে চৰকাৰী মাটিবিলাকক দখল কৰাৰ কাৰণে, বেলেগে পাব্লিকে দখল কৰা মাটিবিলাকক নিজৰ তত্ত্বাৱধানত অনাৰ কাৰণে তেওঁলোকক বেদখল মুক্ত আৰু খেদিব বিচাৰিছে। আৰু হাগ্ৰামা মহিলাৰীৰ কথা হ'ল যে BTC অঞ্চলত 2003 চনৰ আগত যিবিলাক লোক বসবাস কৰি আছে তেওঁলোকে BTC-বাসী, তেওঁলোকক আমি নিৰাপত্তা দিম, তেওঁলোকক আমি ভোটাধিকাৰ দিম, তেওঁলোকক আমি মাটিৰ পট্টা দিম। এইটোৱে হ'ল ডিফাৰেন্ট বিটুইন প্ৰমোদ বড়ো এণ্ড হাগ্ৰামা মহিলাৰী। লাষ্টলি এক চাউল কথা স্যাৰ, এইটো ক'ব বিচাৰোঁ, যদি আপোনালোকৰ যে 70 বছৰ ব্লাড চেক চৰকাৰ আছিলে, প্ৰেজেণ্ট ইপিবল চৰকাৰে ঠিক যেনেকৈ মানে যোনটো আপুনি অলপ আগতে কৈ গ'লে পাৱাৰ থাৰ্মেল প্ৰজেক্ট কাৰণে পৰ্বতৰ বাছবাৰী গাঁৱত
পাব্লিকে যে নিবিচাৰে যে এই মাটিবিলাক যাতে আদানী দিবৰ কাৰণে ইয়াতে কৈছে নালাগে কি মাটি আমাৰ হয় বুলি কৈ আছে ঠিক এনেকৈ স্যাৰ তো যদি 30 একর আছিলে তো পাব্লিক যে হেৰাসমেন্ট পাই আছে তো আপোনালোকৰ চৰকাৰৰ কথা কৈছিল যে ব্লাড সেট দাদাগিৰি গুণ্ডাগিৰি বুলি কৈছিলে তো ঠিক এনেকৈ ইপি বছৰত যদি 30 একর যদি পাব্লিক কি হেৰাসমেন্ট পাই আছে No. First thing is that Pramod Bora should know what is a peace accord. পৰ্বত ঝৰাত যে মানুহবিলাক আন্দোলন কৰাৰ কাৰণে ওলাই আহিছে তেওঁলোকে নিজকে জাহ দিয়াৰ কাৰণে আত্মহত্যা দিয়াৰ কাৰণে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে তেওঁলোকে তাত আন্দোলন কৰিছে এই আন্দোলনটোক যদি প্ৰমোদ বড়োৱে পিছ বুলি ভাবে দেন আই ডোন্ট নো যে প্ৰমোদ বড়োৰ মতে পিছ কি তো তেওঁলোকে শান্তি চুক্তি কৰাৰ পিছত বিটিসি অঞ্চলৰ বিটিসিবাসী অঞ্চলক উচ্ছেদ কৰি যি অশান্তি সৃষ্টি কৰিব বিচাৰিছে এইটো কেনেকৈ মানে শান্তি চুক্তি হ'ল আৰু কথা হ'ল যে তেওঁলোকে বিফৰ বিটিআৰ তেওঁলোকে ব্লাড সেডৰ কথা কৈছিল ব্লাড সেড কৰা মানে সেই ব্লাড সেড যে কৈছিল এই ব্লাড সেড কৰাৰ নেতাজন কোন আছিল প্ৰমোদ বড়ো তেওঁহে বিটিসি বাকী ৰাজ্যক আহক সেপাৰেট বড়োলেণ্ড লাগে ডিভাইড আসাম 50-50 লাগে বুলি ৰাজপথত তেওঁ ধৰ্ণা দিছিল ৰাজপথত তেওঁ আন্দোলন কৰিছিল নো বড়োলেণ্ড নো ৰেছ বুলি তেওঁ মানুহবিলাকক ধৰ্ণা দিছিল কত মানুহ মৃত্যুবৰণ কৰিলে গতিকে তেওঁহে আন্দোলন কৰিছিল তেওঁহে অশান্তি কৰিছিল তেওঁ যদি অশান্তিটোক পিছ বুলি কয় আৰু শান্তিটোক যদি অশান্তি বুলি কয় তেতিয়াহ'লে এইটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিউ তেখেতৰ ফৰ্মুলা আমি নাজানো আমাৰ মতে হ'ল য'ত মানুহে শান্তিৰে বসবাস কৰিব পাৰে সেইটোকে আমি পিছ বুলি জানো তেওঁ পিছ একৰ্ড কৰাৰ পিছত বিটিসি বাকী মানুহক উচ্ছেদ কৰি মানে ভাইলেন্স সৃষ্টি কৰিব বিচাৰিছে